আজিৰ কাহিনী শুনাৰ পিছত আপুনি প্ৰতিটো কাম সম্পূৰ্ণ সততা আৰু কঠোৰ পৰিশ্ৰমেৰে কৰিব, বা কওক এই কাহিনীয়ে আপোনাক সম্পূৰ্ণ সততা আৰু কঠোৰ পৰিশ্ৰমেৰে আপোনাৰ কাম কৰিবলৈ বাধ্য কৰিব। ঘৰৰ বাধ্যকতা আৰু টকাৰ অভাৱত দূৰৈৰ চহৰ এখন কাম কৰিবলৈ যোৱা এজন গাঁৱৰ ল'ৰাৰ কাহিনী, যাতে তাৰ পৰাই কিছু টকা উপাৰ্জন কৰিব পাৰে, যাতে তেওঁৰ আৰু পৰিয়ালৰ খৰচ পূৰণ কৰিব পাৰে। ল'ৰাটোৱে বহুদিন চাকৰি বিচাৰি শেষত পায়। গোটেই দিনটো ল'ৰাটোৱে সম্পূৰ্ণ সততা আৰু কঠোৰ পৰিশ্ৰমেৰে নিজৰ সকলো কাম কৰা দেখি তাৰ মালিক সুখী হৈ পৰে। কিন্তু ল'ৰাটোৰ চিন্তাৰ বিপৰীতে তাৰ বছে কয়, নহয়, 2 মাহ আৰু অলপ কাম কৰিব লাগিব আৰু তাৰ পিছত ঘৰলৈ যাব পাৰিবা। ল'ৰাটোৱে অলপ খং উঠে, কিন্তু খংটো শান্ত কৰি মালিকক সুধিলে, মালিকৰ কাম কি কোৱা? তাৰ মালিকে কয় যে আমি ঘৰ এটা কিনিব বিচাৰোঁ। এই কাম শেষ হোৱাৰ লগে লগে আপুনি উভতি যাব পাৰে কেইদিনমানৰ বাবে আপোনাৰ ঘৰলৈ যাবলৈ। এই কথা শুনি গাঁৱৰ ল'ৰাটো সুখী হৈ সোনকালে ঘৰ কিনাৰ কাম শেষ কৰিলে। মালিকৰ ওচৰলৈ গৈ কয়, মালিক, মই তোমাৰ বাবে আটাইতকৈ ভাল ঘৰটো কিনিছোঁ। মালিকে আচৰিত হৈ কয় যে মাত্ৰ 10 দিনতে আপুনি এটা ধুনীয়া ঘৰ কিনিলে। গাঁৱৰ ল'ৰাটোৱে কয়, হয়, এই ঘৰটো বৰ ধুনীয়া আছিল, গতিকে মই কিনিলোঁ, আৰু কয় যে মই এতিয়া কেইদিনমানৰ বাবে মোৰ ঘৰলৈ উভতি যাব পাৰোঁনে? মালিকে কয়, নহয়, তুমি 2 দিনৰ বাবেহে ঘৰলৈ উভতি যাব পাৰিবা। গাঁৱৰ ল'ৰাটোৱে কয়, অ' মালিক, মোৰ গাঁৱলৈ যাবলৈ এদিন লাগিব, গতিকে 2 দিন পিছত কেনেকৈ আহিম? ময়ো মোৰ পৰিয়ালৰ লগত সময় কটাব বিচাৰোঁ। মালিকে আনন্দেৰে কয় যে এতিয়াৰ পৰা তুমি সদায় তোমাৰ পৰিয়ালৰ লগত থাকিবা। মই তোমাক কিনিবলৈ কোৱা ঘৰটো মোৰ পৰা তোমাৰ লগতে তোমাৰ পৰিয়ালৰ বাবে উপহাৰ। এই কথা শুনি গাঁৱৰ ল'ৰাটোৱে সুখী হোৱাৰ সলনি হতাশ হৈ কয় যে আপুনি যদি মোক আগতে ক'লহেঁতেন যে আপুনি মোৰ বাবে এই ঘৰটো কিনিছে, তেন্তে মই অলপ বেছি তথ্য পাই ভাল ঘৰ এটা কিনিলোহেঁতেন। মালিকে ক'লে যে মই তোমাক 2 মাহ দিলোঁ আৰু তুমি 10 দিনত কিনিলা, তুমি তোমাৰ লোকচানহে কৰিলা। একেদৰে আমাৰ লগতো একে কথা জীৱনতো ঘটে। কাহিনীটোত মালিকজন আচলতে সময় আছিল, আৰু সদায় সময় পাৰ কৰাৰ পিছত তেওঁ কয় যে তেওঁ মোক বিচাৰি পোৱা হ'লে ইয়াতকৈ ভাল কাম কৰিলাহেঁতেন। গতিকে তুমি যিয়ে নহওক, আৰ ডুইং ইন লাইফ নাও, সম্পূৰ্ণ আৱেগ আৰু কঠোৰ পৰিশ্ৰমেৰে কৰক। আজি আপুনি কৰা কাম যদি আগন্তুক সময়ত আপোনাৰ জীৱন সলনি কৰিব পাৰে, তেন্তে কি হ'ব?